ৰাইজলৈ মোৰ ৰাতিপুৱাৰ মই নমস্কাৰ যাচিছোঁ যে আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট XBLTয়ে এইটো এটা ৰাইজক মেছেজ দিব ওলাইছোঁ যে প্ৰত্যেকটো গাঁৱত আজি কি কাম কৰিছে BPFে যে কোনো উপায় নোহোৱা হৈছে উপায়হীন হৈ গৈছে যে কোনোবা ইণ্টেলেকচুৱেল বা কোনোবা চাকৰিয়াল বা ৰিটায়াৰমেণ্ট মানুহবিলাকক এটা টিম বনাই পেলাই গাঁৱে গাঁৱে সোমাব দিছে যে সিহঁতে গাঁৱত যাই কিনি বুজাব ৰাইজক যে একবাৰৰ কাৰণে BPF চৰকাৰৰ চাওক কিন্তু সিহঁতে ব্যক্তিগত কিবা এটা লাভালাভ লৈ পালে ৰাইজক এনেকা মিছলিড কৰাটো মানে ঠিক হোৱা নাই মানে মই ৰাইজক হিটোৱে আহ্বান জনাইছোঁ যে ঠিক ৰাইজে মানে সচেতন হোৱাটো ভাল কাৰণ সিহঁতে সব কিবা এটা ব্যক্তিগত কিবা লাভালাভৰ কাৰণেহে ৰাইজক বুজাব গৈছে কাৰণ আপোনালোকে চাওক এই 17 বছৰত কিমানখিনি ভ্ৰষ্টাচাৰ দুৰ্নীতি হৈছে এইটো সকলো ৰাইজে জানে আনকি আপোনালোকে যিকোনো বেনিফিচিয়াৰী স্কিমত আপোনালোকে চাওক ইহঁতে এনেকা আঘাত দিছে ৰাইজক যে সাধাৰণ এটা বস্তু বিলালে যে মুচি কম্বল দা কুঠাৰ বিলালেও এইটো কোনো পাৰ্টিক দিয়া নাই সিহঁতে মানে ব্যক্তিগত হিচাপত যায় BPF চৰকাৰে গতিকে ৰাইজক আঘাত দিছে আৰু ৰাইজে বুজি পাইছে এইটোৰ কাৰণে এইবাৰ নিশ্চয় ৰাইজে BPF চৰকাৰক বিদায় দিব কাৰণ BPF পাৰ্টি যিটো ৰোল এইটো খুবেই অন্যায় আছিল এইটোৰ কাৰণে ৰাইজে এইটো মানে বিদায় দিব আৰু UPPLক চৰকাৰক আনিবৰ কাৰণে এতিয়া সকলো ৰাইজে মানে BTR-বাসীয়ে মানে ৰেডি হৈছে আপোনালোকক XBLT প্ৰতিটো সকলৰ লগত আপোনালোকে RTI কৰিছিল প্ৰতিটো অফিচত হয় এই তথ্যবোৰ আহি পালে নেকি আইনগত ব্যৱস্থা কি ল'ব এইটো হয় খৈৰাবাৰী ভেৰগাঁও ৰৌতা মাজবাট এই চাৰিটা ব্লকৰ তথ্যবিলাক আমাৰ তাত আহি গ'ল আৰু ইয়াতে এনেকা ভ্ৰষ্টাচাৰ দুৰ্নীতি ওলাইছে আমাৰ গোটেইটো প্ৰাইমাৰীত আমি এতিয়া চেক কৰিব দিছোঁ কাৰণ আমাৰ গোটেইটো প্ৰাইমাৰীত ওয়াৰ্কাৰ আছে এই ওয়াৰ্কাৰবিলাকে এতিয়া চেক কৰি আছে এতিয়া অলৰেডি ৰৌতাটো ওলাইছে যে ৰৌতাৰ এনেকা হৈছে যে IAYৰ আমি বিচাৰিছিলোঁ তথ্যবোৰ এই IAY তথ্যখিনি আমাক দিয়া নাই কাৰণ দুটা একাউণ্টেণ্ট মানে ঢুকালে এইটোৰ কাৰণে ক'বাত থৈ গৈছে বোলে সিহঁতে থানাত এজাহাৰ দি ৰাখিছে সেইটোৰ কাৰণে আমি সেইটো লিষ্টটো পোৱা নাই কিন্তু SCA চেণ্ট্ৰেল স্পেচিয়েল ফাণ্ড এইটো মানে এটাও কাম কৰা নাই আৰু LED ফাণ্ড এটাও কাম কৰা নাই আৰু WPT এইবিলাক কাম কৰা নাই আৰু MGNREGA বৃহৎ মানে কেলেংকাৰী হৈছে MGNREGA কাৰণ আপোনালোকে চাওক MGNREGA স্কিম আউট অফ BTC ইমান ধুনীয়াকৈ হেৰি হৈছে ইমপ্লিমেণ্ট হৈছে কিন্তু আমাৰ এই BTC অঞ্চলত BPFৰ কাৰণে এনেকা দুৰ্নীতি হৈছে মানে কামটো BPFে এই কি বুলি কয় সেইটো হি এটা কিবা কৰি কিনি মানে বস্তুটো মানে কামবিলাক নষ্ট কৰিছে মানে আগতে কাম নকৰাকৈ জব কাৰ্ডত পইচা সোমাই কিনি লাহে লাহে কামটো সিফালে নহয় লাহে লাহে চুপচাপ থাকি কিনি পিছত সিহঁতে মেটেৰিয়েল বিল ওলাই লৈ তাৰপিছত কামখিনি নোহোৱা হৈ যায় তো তাৰ মানে বহুতো মানে ইলিগেল মানে প্ৰপাৰ মানে কামবিলাক হোৱা নাই আৰু যোৱাকালি আপোনালোকে ওদালগুৰি ডেভেলপমেণ্ট ব্লকত RTI মাৰিছে হয় এই তথ্যবিলাক কেতিয়াকৈ ওলাব কেনেধৰণৰ আগবাঢ়িছে কামবিলাক নহয় RTI এক্টটো এইটো 2005ৰ এটা এক্ট হয় এইটো সময়মতে সিহঁতে দিব লাগে যদি নিদিয়ে সেইটো ষ্টেট কমিশ্যনত যাব ষ্টেট কমিশ্যনত যোৱাৰ পিছত যদি তথ্যবিলাক নিদিয়ে তাৰপিছত সিহঁতৰ দৰমহা কাটা যাব এনেকুৱা ষ্টেপ তথ্য আপোনালোকৰ হাতত আছে তেওঁলোকৰ দুৰ্নীতিৰ বিষয়ে আপোনালোকে আইনগত ব্যৱস্থা ল'ব নেকি 100% আজি মই গুৱাহাটী হাইকোৰ্টত গৈ আছোঁ এইটো ৰৌতাটো স্পেচিয়েলি ৰৌতাটো মানে আজি খুলিব তাৰমানে ৰৌতাৰ যিমানখিনি ডকুমেণ্টছ আছে সেইটো তাৰমানে কোৱাৰেণ্টাইনত আছিলে মানে কোৱাৰেণ্টাইনত ৰাখাৰ পিছত কিমানবা দিন ৰাখাৰ পিছতহে এইটো আজি খুলিব আজি খোলাৰ পিছত স্পেচিফিক কোনটোত দুৰ্নীতি হৈছে সেইটোৰ এগেইনষ্টত মানে সেইটো পিটিশ্যন হ'ব দুৰ্নীতি কোনটো পৰ্যায়ত দিছে অফিচাৰ বা ৰাজনীতি নেতা বা অফিচাৰৰ মাজত হৈছে না সাধাৰণ শ্ৰেণীৰ মাজত হৈছে নহয় দুৰ্নীতিটো সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰৰ পৰাহে মানে দুৰ্নীতিটো কৰিছে সিহঁতে চেণ্ট্ৰেলি যিটো নেকি স্পনচাৰ IAY বা MGNREGA এইবিলাকতে হৈছে দুৰ্নীতিটো কিন্তু তিনিটা পৰ্যায়ত হৈছে নাম্বাৰ 1 হৈছে ইয়াতে পলিটিকেল ছেকেণ্ড হৈছে অফিচাৰ্ছ আৰু থাৰ্ডত হৈছে এই সিহঁতৰ পাৰ্টিৰ ইউজাৰ্ছবিলাকে মানে সেইটো দুৰ্নীতিটো কৰিছে তিনিটা পৰ্যায়ত আইনগতভাৱে শাস্তি দিয়া ব্যৱস্থা কৰিব নেকি নিশ্চয় এতিয়া আমি যেনেকা স্পেচিফিক যিটো কেছ দিব সেইটো কোন ইঞ্জিনিয়াৰ কোনো ইঞ্জিনিয়াৰ ফিডি JE BDO এফিডেভিট দিবাৰ মানে ৰাস্তাই নাই সেইটো নিশ্চয় এইটো শাস্তি পাব আৰু সেইটো 100% এইটো ৰঙা ঘৰত যাব এইটো সদায় 7 তাৰিখে এটা নিৰ্বাচন আছে BTC আপুনি XBLT হিচাপে
কি আহ্বান জনাব ৰাইজক নাই ৰাজ্যকতো মই এইটোৱে আহ্বান জনাব খুজিছোঁ মানে সকলোৱে ৰাইজে জানে আৰু আপোনালোকে দেখা পাই আছে গোটেইটো বিটিআৰ অঞ্চলতে মানে ৰাইজৰ ঢৌ যিটো নেকি পৰিৱৰ্তন এইটো বিচাৰিছে গতিকে মোৰ আশাবাদী সকলো ৰাইজে দলে বলে লাগি কিনি ইউ পি পি এলত জয়যুক্ত কৰিব আৰু ইউ পি পি এলত ভোট দিব বুলি মই আশাবাদী ধন্যবাদ আপোনাক